নম্বৰ 1 বৰপেটা কীৰ্তনঘৰ কোনে নিৰ্মাণ কৰিছিল? ক. শংকৰদেৱে, খ. মাধৱদেৱে, গ. দামোদৰদেৱে, ঘ. মথুৰাদাস বুঢ়াতাই। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. মাধৱদেৱে। নম্বৰ 2 পাটবাউসী সত্ৰ কোনে স্থাপন কৰিছিল? ক. শংকৰদেৱে, খ. মাধৱদেৱে, গ. দামোদৰদেৱে, ঘ. পদ্মতাই। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. শংকৰদেৱে। নম্বৰ 3 বৰপেটা কীৰ্তনঘৰত তুলসীৰ খুঁটা কেইটা লগোৱা আছে? ক. এটা, খ. দুটা, গ. তিনিটা, ঘ. চাৰিটা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. দুটা। নম্বৰ 4 বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰজনৰ নাম কি আছিল? ক. কেশৱচৰণ আতা, খ. মথুৰাদাস বুঢ়াতা, গ. নাৰায়ণ দাস ঠাকুৰতা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. মথুৰাদাস বুঢ়াতা। নম্বৰ 5 বৰপেটা সত্ৰৰ প্ৰৱেশদ্বাৰ কেইখন? ক. এখন, খ. দুখন, গ. তিনিখন, ঘ. চাৰিখন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ. তিনিখন। নম্বৰ 6 বৰপেটা কীৰ্তনঘৰৰ ভিতৰত গুৰু আসন কেইখন আছে? ক. এখন, খ. দুখন, গ. তিনিখন, ঘ. চাৰিখন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ. তিনিখন। নম্বৰ 7 বৰপেটা কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ সন্মুখত কিমান গছি বন্তি জ্বলোৱা হয়? ক. 3 গছি, খ. 5 গছি, গ. 7 গছি, ঘ. 12 গছি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ. 12 গছি। নম্বৰ 8 বৰপেটা কীৰ্তনঘৰত কাৰ জন্ম উৎসৱত কালীয়া দমন আৰু ৰাম বিজয় অংকীয়া নাট প্ৰদৰ্শন কৰা হয়? ক. শংকৰদেৱৰ, খ. মাধৱদেৱৰ, গ. দামোদৰদেৱৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. শংকৰদেৱৰ। নম্বৰ 9 ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ এই অংকীয়া নাট দুখন কেতিয়া মঞ্চস্থ কৰা হয়? ক. মহাপুৰুষ শংকৰদেৱৰ জন্ম উৎসৱত, খ. মাধৱদেৱৰ কীৰ্তন মহোৎসৱত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. মাধৱদেৱৰ কীৰ্তন মহোৎসৱত। নম্বৰ 10 শ্ৰীমন্ত শংকৰদেৱে মথুৰাদাস আতাৰ লগত অন্য শিপিনীৰ সহায়ত এখন বস্ত্ৰ তৈয়াৰ কৰিছিল। সেই বস্ত্ৰখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগত তোমালোকলৈ এটা সৰু অনুৰোধ, যদি মোৰ চেনেলত নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা। আৰু এই প্ৰশ্নটোৰ উত্তৰটো হৈছে বৃন্দাবনী বস্ত্ৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।